লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহিয়াকৈ এবাৰ আপোনাৰ কাষ চাপিলোহি আশা কৰোঁ আপুনি ভালেই আছে আহক প্ৰেমৰ জাৰ্ণিৰ আৰম্ভ কৰোঁ এটি নতুন ষ্টৰীৰ সৈতে চিঠিখন পঠিয়াইছে ধৃতিস্মিতা শৰ্মাই চ' আহক আজি শুনো ধৃতিস্মিতাৰ ষ্টৰী নমস্কাৰ পাহিবা মোৰ নাম ধৃতিস্মিতা শৰ্মা মই গুৱাহাটীত থাকোঁ আশা কৰোঁ তোমাৰ ভাল পাহিবা মই তোমাৰ ৰেড এফ এম শ্ব'টোৰ ৰেগুলাৰ লিছনাৰ তোমাৰ মাতটো খুবেই মিঠা আৰু যেতিয়া তুমি ষ্টৰীবোৰ পঢ়ি যোৱা তেতিয়া আৰু বেছি ভাল লাগে শুনিবলৈ পাহিবা তোমাৰ মাতটো যিমান মিঠা তুমি মানুহজনীও সিমানেই ধুনীয়া আৰু মৰম লগা মই আশা কৰোঁ যেন এনেদৰে সদায় আমি তোমাৰ মাতেৰে লাভ ষ্টৰীবোৰ শুনিবলৈ পাম ভগৱানে তোমাৰ মংগল কৰক আৰু তোমাৰ সকলোবোৰ আশা যেন পূৰণ হয় ভগৱানৰ কৃপা যেন তোমাৰ তাত সদায় থাকে তোমাৰ দীৰ্ঘায়ু কামনা কৰি মোৰ ষ্টৰীটিৰ আৰম্ভণি কৰোঁ পাহিবা মোৰ বয়ফ্ৰেণ্ডৰ নাম বিকাশ নাথ মই তাক পোৱালি বুলি মাতোঁ পাহিবা তাৰ ঘৰত মতা নাম ৰুণ তাক মই মোৰ ফ্ৰেণ্ড এজনীৰ জৰিয়তে চিনি পাইছিলোঁ ৰুণৰ ঘৰ বাক্সাত এদিন আমি কলেজৰ অডিটৰিয়ামলৈ গৈ চবেই কথা পাতি আছিলোঁ সেইদিনা মোক জোনালীয়ে মোৰ ফোনটো বিচাৰিলে ময়ো দি দিলোঁ তাই কোনোবা এজন ল'ৰালে ফোনটো লগাইছিল 4টা বজাত মই ঘৰলৈ যাবলৈ জোনালীৰ পৰা মোৰ ফোনটো লৈ মোৰ লগৰকেইটাৰ লগত কলেজৰ বাহিৰলৈ ওলাই গ'লোঁ মই লগৰকেইটাৰ লগত কথা পাতি গৈ থাকোঁতে মোৰ হোৱাটছএপত আনন'ন নম্বৰ এটাৰ পৰা মেছেজ আহিলে হেই হেল্ল' মোৰ নাম ৰুণ পাহিবা মই মেছেজকেইটা চিন কৰিলোঁ আৰু নম্বৰটো দেখি বুজিবলৈ পাৰিলোঁ যে সেইজনেই জোনালীৰ লগত কথা পাতি থকা ল'ৰাজন মই ভাবিলোঁ সি হয়তো মোক জোনালী বুলি ভাবি মেছেজ কৰি আছে সেইকাৰণে তাক মই জোনালী নহয় বুলি ক'বলৈ ফোন কৰিলোঁ হেল্ল' মই জোনালী নহয় জোনালী ঘৰলৈ গ'ল এইটো মোৰহে ফোন আপুনি মোক মেছেজ কৰি থকাৰ কাৰণে মই আপোনাক ফোন কৰি জনালোঁ আচ্ছা সৰি মই গম নাপাওঁ ন নাই ইটছ অ'কে ঠিক আছে দিয়া বাই এনেকৈ কৈ মই কল ডিছকানেক্ট কৰিলোঁ সেইদিনা আবেলি 6টা মানত মোৰ ফোনটোত আকৌ এবাৰ মেছেজ আহিলে সেই আনন'ন পাৰ্চনজনে মেছেজ দিলে হে আচলতে মই তোমাকে মেছেজ কৰিলোঁ তুমি যদি বেয়া নোপোৱা আমি কথা পাতিব পাৰিমনে মই ৰিপ্লাই দিলোঁ ছৰি একচুৱেলি মই ভাবি আছিলোঁ তুমি মোক জোনালী বুলি ভাবি মেছেজ কৰিছা ছৰি তেতিয়া তেখেতে ৰিপ্লাই দিলে একো নাই হাই মোৰ নাম ৰুণ ময়ো তেওঁক হাই মোৰ নাম ধৃতিস্মিতা বুলি ৰিপ্লাই দিলোঁ আৰু তেনেকৈ আমাৰ কনভাৰচেশ্যন ষ্টাৰ্ট হ'ল চ' আজি আমি শুনি গৈ থাকিম ধৃতিস্মিতাৰ লাভ ষ্টৰী আই ৱান্ট বি ইয়াৰ্ছ ফৰ এভাৰ ৰেড এফ এম বজাতে ৰহ ৰেড এফ এম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে ৱেলকাম বেক শ্ব' চলি আছে ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছোঁ ধৃতিস্মিতাৰ ষ্টৰী আই ৱান্ট বি ইয়াৰ্ছ ফৰ এভাৰ আগলৈ তেওঁ লিখিছে পাহিবা লাহে লাহে আমি দুয়োৰে বহুত ক্ল'জ হৈ গ'লোঁ চব কথা শ্বেয়াৰ কৰা হ'লোঁ দিনটোত কোনে কি কৰিলোঁ ক'ত কি হ'ল এইবোৰ চব শ্বেয়াৰ কৰোঁ কাৰ লগত ক'ত গ'লোঁ চব কথা আৰু এনেকৈ এদিন আবেলি সি মোক হঠাৎ মেছেজতে প্ৰপ'জ কৰিলে আৰু ময়ো একচেপ্ট কৰিলোঁ কিন্তু পাহিবা তেতিয়া ময়ো তাক ইমান টাইম দিব পৰা নাছিলোঁ কাৰণ মই মোৰ ষ্টাডি ফ্ৰেণ্ড ফেমিলি আৰু তাক চবকে ইকুৱেলি টাইম দিব লগা হৈছিল আৰু ক'ৰবাত নহয় ক'ৰবাত মই তাক সি বিচৰা ধৰণে টাইম দিব পৰা নাছিলোঁ আৰু সিও তেতিয়া কিছুমান কথা ছিৰিয়াছলি লোৱা নাছিলে আৰু এনেবোৰ বহুত কাৰণৰ বাবে আমাৰ ব্ৰেকআপ হ'ল কিন্তু আমি আগৰ নিচিনাই ফ্ৰেণ্ডছ আছিলোঁ আৰু লাহে লাহে আমি আগৰ নিচিনাকৈ আকৌ বেছিকৈ কথা পাতিবলৈ ল'লোঁ আৰু আমি আগতকৈও বহুত বেছি ক্ল'জ হ'লোঁ আৰু দুয়োকে বুজিবলৈ ল'লোঁ সি মোক 2020ৰ ফেব্ৰুৱাৰী মাহৰ পৰাই প্ৰতিটো কথাতে লাভ ইউ কোৱা ষ্টাৰ্ট কৰিলে আৰু ময়ো সি ধেমালি কৰা বুলি ভাবি লাভ ইউ টু কোৱা ষ্টাৰ্ট কৰিলোঁ সি তাৰ ফোনত মোৰ নম্বৰ ক্ৰাছ মহাৰাণী লাইফলাইন এইবোৰ নামেৰে ছেভ কৰিবলৈ ধৰিলে আৰু হোৱাটছআপতো সিও মোৰ পিকচাৰ্ছবোৰ ডিপি বনাই থৈ দিয়ে আৰু মোৰ ষ্টেটাছ দি থকা হ'ল ৱেল অলদো ৰুণ আৰু ধৃতিস্মিতাৰ ব্ৰেকআপ হ'ল বাট চামহাও তেওঁলোকৰ বণ্ড যিটো সেইটো কিন্তু ব্ৰেক হোৱা নাই চ' আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড এফ এম বজাতে ৰহ ৰেড এফ এম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি আমি শুনি আছোঁ ধৃতিস্মিতাৰ লাভ ষ্টৰী আই ৱান্ট বি ইয়াৰ্ছ ফৰ এভাৰ
আগলৈ তেওঁ লিখিছে মোৰ 30 জানুৱাৰীত বাৰ্থডে হয় আৰু মই মোৰ লগৰবোৰক পাৰ্টি দিবলৈ হুইছলিং উডছ ধাবালৈ গৈছিলোঁ মই ধাবাত গৈ পাই গাড়ীৰ পৰা নামি ফটোশ্বুট কৰি আছিলোঁ তেতিয়া মোৰ ফোনত ৰুণৰ কল আহিলে হেল্ল' কোৱা এই গাৰ্ল হেপী বাৰ্থডে থেংক ইউ কেনেকৈ গম পালা জগাদিনৰ বহুত শুভেচ্ছা থেংকছ কেনেকৈ গম পালা জোনালীয়ে ক'লে অ'কে নহ'লে কেনেকৈ গম পাম এতিয়া পাৰ্টি কৰি আছে চাগে পুৰা পাৰ্টি চাৰ্টি ফ্ৰেণ্ডছৰ লগত পাৰিলা এবাৰ আহিবা বোলে এনেই কৈছে পাৰিলা আহিবা থোৱা ফূৰ্তি কৰা বাই ঠিক আছে বাই বাই পাহিবা সঁচা কৈছোঁ সি ফোন কৰোঁতে মোৰ মনটো বহুত ভাল লাগি গৈছিলে তাৰ 1 মাৰ্চত বাৰ্থডে মই ৰাতি তাক 12 বজাত মেছেজত উইছ কৰিলোঁ আৰু মৰ্ণিং কল কৰি উইছ কৰিলোঁ এনেকৈয়ে দিন বাগৰি গ'ল চ' যদিও তেওঁলোক ৰিলেশ্যনশ্বিপত নাছিলে বাট চামহাউ ষ্টিল দে ৱেৰ ইন এ ৰিলেশ্যনশ্বিপ বাট এই ৰিলেশ্যনশ্বিপটোৰ বা সম্পৰ্কটোৰ একো নাম নাছিলে তো আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড এফ এম বাজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক শ্ব' চলি আছে ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছে ধৃতিছ মিটাৰ লাভ ষ্টৰী আই ৱান বি ইয়াৰ্ছ ফৰ এভাৰ আগলৈ তেওঁ লিখিছে 14th মাৰ্চ 2020 সেইদিনাখন ৰাতি আমি ফোনত কথা পাতি আছিলোঁ আৰু সি মোক ক'লে আই লাভ ইউ টু সঁচাকৈ আই লাভ ইউ ময়ো সঁচাকৈ আই লাভ ইউ ধেমালি নহয় ময়ো ধেমালি নাই কৰা চিৰিয়াছলি কৈছোঁ মই তোমাক ভাল পাওঁ ভালটো আগৰ পৰাই পাওঁ বাট কিবা কিবি হৈ গৈছিলে মই তুমি নোহোৱাকৈ থাকিব নোৱাৰোঁ সেইটোৱে কথা তুমি মোক ভাল পোৱা আৰু তুমি মোৰ লগত ৰিলেশ্যনশ্বিপত আহিব বিচাৰিছা বিচাৰিছোঁ আৰু যদি আগৰ নিচিনা কৰা আগৰ কথাবোৰ কিয় উলিয়াই থাকে মই প্ৰমিছ কৰিছোঁ তোমাক এনেকুৱা কেতিয়াও নহয় মই তোমাক সঁচাকৈ ভাল পাওঁ তুমি নহ'লে থাকিব নোৱাৰিম ৰিয়েলি লাভ ইউ অ'কে মই এইটো নকওঁ যে মই তোমাক বেয়া পাওঁ কিন্তু যদি তুমি আগৰ নিচিনা নকৰা তেতিয়াহ'লে ময়ো মোৰ ভুলবোৰ ৰিপিট নকৰোঁ আৰু আমি তেতিয়াহ'লে এটা হেল্ডি ৰিলেশ্যনশ্বিপত সোমাব পাৰোঁ পাছখিনি পাহৰি যাওঁ আহা নতুনকৈ ষ্টাৰ্ট কৰোঁ প্লিজ চিয়'ৰ একদম ঠিক আছে কালিৰ পৰা নতুন আৰম্ভণি তেতিয়াহ'লে লগ পাম নেকি অফক'ৰ্ছ নতুন আৰম্ভণি গড ঠিক আছে অৱশেষত তেওঁলোকে নিজৰ সম্পৰ্কটোৰ এটা নাম দিলে এণ্ড দে গট ইন টু এ ৰিলেশ্যনশ্বিপ অফ লাভ চ' এটি নতুন জাৰ্ণি এটি নতুন আৰম্ভণি আগুৱাই গৈ থাকিম শুনি থাকক আজি ষ্টৰী এণ্ড ৰেড এফ এম বাজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছোঁ আজি ধৃতিছ মিটাৰ লাভ ষ্টৰী আই ৱান বি ইয়াৰ্ছ ফৰ এভাৰ আগলৈ তেওঁ লিখিছে পাহিবা আমি তেতিয়ালৈকে দুয়োকে দেখাও নাছিলোঁ আৰু লগো পোৱা নাছিলোঁ মাত্ৰ ফটোহে দেখিছিলোঁ এনেকৈ আমাৰ সম্পৰ্কটোৱে এবছৰ সম্পূৰ্ণ কৰিলে এই এটা বছৰত বহুত প্ৰব্লেম আহিছিলে আমাৰ ৰিলেশ্যনত বহুতে আমাৰ ৰিলেশ্যন ব্ৰেক কৰিবলৈ বিচাৰিছিলে বহুতে বহু ধৰণৰ এলিগেশ্যনছ লগাইছিলে কিন্তু আমাৰ দুয়োটাৰে মাজত থকা ট্ৰাষ্ট আৰু আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে ইমানবোৰ হোৱাৰ পাছতো আমাৰ ৰিলেশ্যনত এইবোৰৰ একো প্ৰভাৱ নপৰিলে চ' ৰিলেশ্যনশ্বিপত সোমোৱাৰ পিছতে তেওঁলোকৰ আকৌ ট্ৰাবল ষ্টাৰ্ট হ'ল বাট দেন তেওঁলোকৰ গ্ৰাউণ্ড লেভেলটো বহুত ষ্ট্ৰং আছিলে পিলাৰ ৱাজ লাভ এণ্ড ট্ৰাষ্ট আৰু সেইকাৰণে হয়তো তেওঁলোকক একোৱেই কৰিব নোৱাৰিলে চ' সেইকাৰণে মই কওঁ দ্য বেছ লেভেল শুড বি ভেৰি ষ্ট্ৰং এণ্ড ইট শুড বি লাভ ৰেচপেক্ট এণ্ড ট্ৰাষ্ট যদি ট্ৰাষ্ট ভাল পোৱা আৰু ৰেচপেক্ট নাথাকে এনিৱে ৰিলেশ্যনশ্বিপটো বেয়াকৈ চলিব এনিবডি কেন কাম এণ্ড এফেক্ট ইয়ৰ ৰিলেশ্যনশ্বিপ চ' অলৱেজ কিপ ইয়ৰ লাভ ৰেচপেক্ট এণ্ড ট্ৰাষ্ট অন ইয়ৰ পাৰ্টনাৰ ৰেড এফ এম বাজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক টু দ্য শ্ব' ইউ টাৰ্ণ মই আছোঁ আপোনাৰ সৈতে পাহি অন ছুপাৰ হিটছ 93.5 ৰেড এফ এম শুনি আছোঁ আমি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ ধৃতিছ মিটাৰ ষ্টৰী আগলৈ তেওঁ লিখিছে পাহিবা ৰুণ বহুত ভাল ল'ৰা সি মোৰ কাৰণে তাৰ চব বেয়া অভ্যাসবোৰ এৰিছিলে আৰু নিজকে সলনি কৰিছিলে সি মোক বহুত ভাল পায় মই মন মাৰি থাকিলেও সি মোক হহুৱাবলৈ ট্ৰাই কৰে সি মোক সদায় সুখত ৰাখিবলৈ ট্ৰাই কৰে মই তাক মোৰ জীৱনত বয়ফ্ৰেণ্ড হিচাপে পাই বহুত হেপ্পী আমাৰ ৰিলেশ্যনৰ এবছৰৰ পিছত আমি প্ৰথমবাৰ 12 জানুৱাৰী 2021 লগ পাইছিলোঁ মোৰ বহুত বেছি ভয় লাগি আছিলে সেইদিনা মই মোৰ লগৰজনীৰ লগত তাৰ কাৰণে চকলেট এটা আৰু গিফ্ট এটা লৈ ভৰলুৰ বাছ ষ্টেণ্ডৰ আনটো পাৰত ৰৈ আছিলোঁ সি আহি পায়ে মোক ফোন কৰিলে
মই কিন্তু তাক আগতে দেখি চিনিও পাইছিলোঁ, সি মোক দেখা নাছিলে। তাৰপিছত আমি লগ হৈ দীঘলী পুখুৰীলৈ গ'লোঁ আৰু তাত একেলগে অকণমান ঘূৰিলোঁ। পাহিবা আমি দুয়োটাই কথা পাতিবলৈ পৰা নাছিলোঁ, তথাপিও সি কিন্তু কিবা কিবি কৈ মোক হহুৱাই আছিলে। অকণমান টাইম থকাৰ পিছত ঘৰলৈ যাবলৈ হ'ল। পাহিবা মই গৈ থাকোঁতে মোৰ মনটো বহুত বেয়া লাগিছিলে আৰু মই থাকিবলৈ নোৱাৰি তাৰ হাতখন জোৰকৈ টানি ধৰিলোঁ আৰু সি মোৰ হাতখন ধৰি তাৰ হাৰ্টবিট চেক কৰাইছিলে আৰু তেনেকৈয়ে সি যাবলৈ নোহোৱালৈকে মোৰ হাতখন এৰি দিয়া নাছিল। পাহিবা আমাৰ দুয়োটাৰে মন নাছিলে এৰি থৈ যাবলৈ, কিন্তু উপায় নাই। সি গাড়ীত উঠা সময়ত মোক কল কৰিছিলে আৰু মই গম নোপোৱাকৈয়ে মোৰ চকুৰ পানী ওলাই গৈছিল। কথা পাতিব পৰা নাছিলোঁ, সেইকাৰণে ফোনটো ডিছকানেক্ট কৰি দিলোঁ। সি গোটেই ৰাস্তা মোক মেছেজ কৰি আছিলে। ঘৰ গৈ পাই সি মোক মেছেজ কৰি ঘৰ গৈ পোৱা কথাটোও ক'লে আৰু ফ্ৰেছ হৈ আকৌ কল কৰিলে। আমি কথা পাতিলোঁ। ইয়াৰ পিছত আমি আৰু 3বাৰ লগ কৰিলোঁ। ছেকেণ্ড টাইম 31 জানুৱাৰী, থাৰ্ড টাইম 3 মাৰ্চ, ফ'ৰ্থ টাইম 22 মাৰ্চ আৰু এইটোৱে আমাৰ লাষ্ট মিটিং, কাৰণ তাৰ পিছতেই লকডাউন আৰম্ভ হ'ল। চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM-ত মঞ্চ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছে হৃদস্মিতা ষ্টৰী। আগলৈ যোৱা লিখিছে পাহিবা ছেকেণ্ড টাইম লগ কৰোঁতে আমি দুয়োটাকে ৰিং পিন্ধাইছিলোঁ। পাহিবা মোক সি সদায় কয় আমি সদায় একেলগে থাকিম, টেনশ্যন নল'বা। সি যেতিয়া মোৰ কোলাত মূৰটো থৈ শুই যায়, মোৰ হাতখনত ধৰি ৰোড ক্ৰছ কৰায়, মোক ৰাস্তাত গাড়ী অহা ছাইডত থাকিবলৈ নিদিয়ে আৰু নিজে গাড়ী অহা ছাইডলৈ যায়, মোৰ বহুত ভাল লাগে। সি মোৰ বহুত বেছি কেয়াৰ লয় আৰু বহুত বেছি ভাল পায়। পাহিবা মই ভগৱানৰ পৰা এটাই বস্তু বিচাৰোঁ, যেন আমি দুয়োটাই সদায় একেলগে থাকোঁ আৰু মোৰ ঘৰত চবেই যেন তাক মানি লয়। তাৰ ঘৰত একো প্ৰব্লেম নহ'ব পাহিবা, কিন্তু মোৰ ঘৰত অলপ হ'ব। পাহিবা মোৰ ফেচবুকৰ পাছৱৰ্ড ৰুণে জানে। সি মাজে মাজে মোৰ একাউণ্টটো অ'পেন কৰি চায়। মোক যদি কোনোবা ল'ৰাই মেছেজত ফ্লাৰ্ট কৰে, ৰুণৰ বহুত খং উঠে আৰু সি লগে লগে ব্লক কৰি দিয়ে। আকৌ মাজে মাজে কিছুমানৰ লগত মই বুলি সি মেছেজ কৰে আৰু বহুত ধেমালি কৰে তাহাঁতৰ লগত। মই পিছত মেছেজবোৰ চাই হাঁহি ৰখাবলৈ নোৱাৰোঁ। মোৰ তাত কোনোবা আনন'ন নাম্বাৰত কল মেছেজ আহিলে সি মোৰ পৰা জোৰ জবৰদস্তি নম্বৰ লয় আৰু ফাৰ্ষ্টত ভালকৈ কয় আৰু যদি তথাপিও কথা নুশুনে সি বহুত গালি দিয়ে আৰু মোক ব্লক কৰি নম্বৰ ডিলিট কৰিবলৈ কয়। তাৰ লগত কথা পাতি থাকিলে মই যদি কোনোবা ল'ৰাৰ কথা উলিয়াওঁ সি লগালগ মোক ক'বলৈ মানা কৰে। পাহিবা আজি তোমাৰ আৰু ৰেড FM চেনেলৰ জৰিয়তে মই মোৰ পোৱালিটোক এইটোৱে ক'বলৈ বিচাৰোঁ, মই তোমাক বহুত বেছি ভাল পাওঁ মোৰ বান্দৰ। মই জানো তুমি মোক ভাল পোৱা বুলি। মই তোমাক কেতিয়াও এৰি থৈ নাযাওঁ। তুমি নোহোৱাকৈ মই নোৱাৰোঁ থাকিবলৈ। মই কেৱল তোমাক বিচাৰোঁ। আই ৱান্ট বি ইয়াৰ্ছ ফৰ এভাৰ। চ' এয়া আছিলে আজি হৃদস্মিতাৰ লাভ ষ্টৰী। আই উইচ ইউ অল দ্য বেষ্ট হৃদস্মিতা এণ্ড ৰুণ, আৰু এনেদৰে তোমালোকৰ মৰম যেন অব্যাহত থাকে। আই উইচ ইউ অল দ্য হেপিনেছ ইন লাইফ। অলপ পিছতে জনাই আছোঁ আপুনি কিদৰে ষ্টৰিজসমূহ পঠিয়াব পাৰিব। ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ৱেলকাম বেক। চলি আছে ৰেড FM লাভ ষ্টৰী আৰু মই আছোঁ আপোনাৰ সৈতে পাহি। এতিয়া আপোনাক জনাই দিওঁ আপুনি কিদৰে ষ্টৰিজসমূহ পঠিয়াব পাৰিব। চিঠি লিখি কাইণ্ডলি পঠিয়াই দিব। আমাৰ এড্ৰেছটি হৈছে ৰেড FM অফিচ, জুপিটৰা পেলেচ, ফাৰ্ষ্ট ফ্ল'ৰ, ABC GS ৰোড, পিনক'ড হৈছে 781005 আৰু এড্ৰেছটি আমাৰ ইউটিউব চেনেল ৰেড FM Assamese-ত আপুনি ডেছক্ৰিপশ্যনতো পাই যাব। প্লাছ ৰেড FM Assamese ইউটিউব চেনেলতহে ষ্টৰিবোৰ শুনিব, অন্য কোনো চেনেলত ষ্টৰিজ নুশুনিব, সেইবোৰ হৈছে কপিৰাইট। আৰু নিজৰ ষ্টৰি যেতিয়া শ্বেয়াৰ কৰিব, নিজৰ পাৰ্টনাৰৰ নাম আপুনি দিয়ক নিদিয়ক আমি কিন্তু চেঞ্জ কৰিমেই, আৰু তাৰ লগতে আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব। ষ্টৰিত যাতে কোনো ধৰণৰ ভায়লেঞ্চ নাথাকে, মানে পুলিচ কেছ হওক বা আপোনাৰ পাৰ্টনাৰৰ অলৰেডি বিয়া হৈ গৈছে আৰু তেওঁ একদম ছেটেলড ইন লাইফ, তেনেকুৱা ষ্টৰি আমি এয়াৰ নকৰোঁ। কাৰণ অলৰেডি কাৰোবাৰ যদি ছেটেল হৈ গৈছে লাইফটো, তাৰপিছত আকৌ তেওঁলোকৰ জীৱনত প্ৰব্লেম অনাটো আমি নিবিচাৰোঁ। চ' তেনেকুৱা ষ্টৰি আমি আপলোড নকৰোঁ। নেক্সট, ছ'চিয়েলি একচেপ্টেবল ষ্টৰি হ'ব লাগিব, সমাজে যাতে একচেপ্ট কৰে তেনেকুৱা ধৰণৰ ষ্টৰি হ'ব লাগিব। আৰু যেতিয়া শ্বেয়াৰ কৰিব চিঠিখন প্লিজ বহলাই দিব, বহলকৈ লিখিব। কিবা যদি মেমৰিজ, কিবা যদি ইনচিডেণ্টছ বা কিবা যদি ঘটনা থাকে সেইবোৰ আমাক জনাই দিব। চ' চিঠিসমূহ লিখি থাকক। ডু ফল ইন লাভ, ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ। ৰেড FM বজাতে ৰহো।